নমস্কাৰ বন্ধুসকল, মই আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ বেলেগ এটা সমস্যাৰ সমাধান। কিছুমান মহিলাৰ চেহেৰাত নোম দেখা পোৱা যায়। আমি এই নোম নাইকিয়া কৰাৰ বাবে পাৰ্লাৰলৈ যাব লগা হয় আৰু কিছুমানে ঘৰতে ইয়াৰ উপায় বিচাৰে। ঘৰতে ইয়াৰ কিবা উপায় থাকিলে ভাল পায়। তেন্তে জানো আহক কিয় মহিলাৰ এনে অবাঞ্ছিত নোম হয়। ই বংশগতও হ'ব পাৰে, যেনে ধৰি লওক যদি কাৰোবাৰ মাকৰ আছিল তেন্তে তেওঁৰ ছোৱালীৰো থাকিব, আৰু ই হৰমনৰ কাৰণেও হয়। আৰু এটা বেলেগ কাৰণ আছে, সেইটো হ'ল PCOD। ইয়াক পলিচিষ্টিক অভেৰী চিণ্ড্ৰম বা ডিজিজ বুলি কোৱা হয়। ই হ'ল হৰমনৰ বিশৃংখলতা। এইটো বেমাৰ 10জনী মহিলাৰ ভিতৰত এজনীৰ থাকিব পাৰে। এই ৰোগে অভেৰীৰ পুষ্পক থাকিলে হয়। ইয়াৰ বাবে ডায়েবেটিছ, পিম্পলছ, ইনফাৰ্টিলিটি আৰু হেয়াৰ গ্ৰথ হ'ব পাৰে। মানে আমাৰ এনেকৈ মুখত নোম গজে যে সেইটো হ'ব পাৰে। তেনেহ'লে এই নোম আমি ঘৰতে নাইকিয়া কৰিব পাৰোঁ। আৰু এইটো আৰু এটা বেলেগ কাৰণ আছে, এইটো হ'ল লিভাৰৰ প্ৰব্লেম থাকিলে, মানে লিভাৰত যদি কিবা অসুবিধা থাকে তেন্তে আমাৰ অবাঞ্ছিত নোম চেহেৰাত হ'ব পাৰে। কিন্তু এই নোম আমি ঘৰতেই নাইকিয়া কৰিব পাৰোঁ, কিন্তু এদিনতে ই নাইকিয়া নহ'ব। কেইদিনমান আমি লগাই থাকিব লাগিব। তেনেহ'লে বলক আপোনালোকৰ এই সমস্যাৰ সমাধান কেনেকৈ কৰিব পাৰোঁ চাওঁ আহক। তাৰ বাবে লাগিব আটা। মই লৈ লৈছোঁ আটা, ভেচনো লৈ লৈছোঁ মই, হালধি আৰু গোলাপ জল। মই গোলাপ জল লৈ লৈছোঁ। তেন্তে বলক আহক এতিয়া মই পেষ্টটো বনাওঁ। এটা বাতি লৈ ল'ব আৰু এটা চামুচ লৈ ল'ব। লৈ লোৱাৰ পাছত আপুনি আটা লৈ ল'ব এচামুচমান আটা লৈ ল'ব, আৰু ইয়াৰ পিছত ভেচন লৈ ল'ব 1 চামুচ। লৈ পেলাই মিক্স কৰি থাকিব। ইয়াৰ পিছত হালধি লৈ ল'ব এচামুচ। মিক্স কৰি দিব তিনিটা বস্তু। মিক্স কৰাৰ পাছত এতিয়া গোলাপ জল দি দিব। গোলাপ জল দিলে তিনিটা বস্তু একেলগে মিক্স হৈ যাব। তো মই গোলাপ জল দি দিছোঁ। এয়া পতঞ্জলীৰ গোলাপ জল হয়। পৰিমাণ অনুযায়ী আপোনালোকে দিব গোলাপ জল। আৰু অলপ লাগিব। এতিয়া গোলাপ জলেৰে মই মিক্স কৰি দিম। আৰু অকণমান লাগিব। গোলাপ জল দিলে গোটেইখিনি বস্তু একেলগে মিক্স হৈ যাব। এতিয়া ভালদৰে মিক্স কৰি দিব গোটেইখিনি। চাব যাতে গোটেইখিনি একেলগে মিক্স হৈ যায়। এতিয়া চাব, এইটো এনেকুৱা হৈছে। পেষ্টটো তৈয়াৰ হৈ গ'ল। এতিয়া বলক আমি পেষ্টটো লগাই লওঁ। মই মোৰ বাইদেউক লগাই দিছোঁ। বাইদেউৰ লগোৱা হৈ গ'ল। এতিয়া ইয়াক আমি আধা ঘণ্টা শুকাবলৈ দিম। তেন্তে লগ পাই আছোঁ আধা ঘণ্টাৰ পিছত। আধা ঘণ্টা হৈ গ'ল। এতিয়া বাইদেউৰ মুখটো শুকাই গ'ল আৰু পেষ্টখিনিৰ কাৰণে মুখটো টানি ধৰিছে তেওঁৰ মুখখন। এতিয়া আমি পেষ্টবিলাক উঠাব লাগিব। উঠাই আছোঁ চাওক। এতিয়া মই পেষ্টখিনি তলফালৰ পৰা উঠাই থাকিব, তেনেকৈ টানি টানি চাব। পানী ইউজ নকৰিব, যাতে পানী ইউজ কৰিলে আমাৰ নোমখিনি উঠি নাযায়, সেইকাৰণে পানী ইউজ কৰিব নালাগে। তেনেকৈ উঠোৱাৰ পিছত আমি মইশ্চাৰাইজাৰ ক্ৰীম লগাব লাগিব, আৰু মইশ্চাৰাইজাৰ ক্ৰীম লগাই মাছাজ কৰিব লাগিব। তেনেকৈ আমি কেইদিনমান লগাই থাকিলে নোমবিলাকৰ গুৰি নৰম হৈ যাব আৰু নাইকিয়া হৈ যাব। তেনেকৈ আমি বহুত দিন লগাব লাগিব। এইটো হঠাতে এদিন লগালেই নাইকিয়া হৈ নাযায়, কাৰণ এইটো আমাৰ হৰমনেল ডিজঅৰ্ডাৰৰ কাৰণে হয়।
নোমবিলাক উঠোৱা হোৱাৰ পিছত ভালদৰে মাছাজ কৰি দিব। আপোনালোকে ব্যৱহাৰ কৰি চাব। ধন্যবাদ।